নমস্কাৰ। এইবাৰ নিৰ্বাচনৰ পিছে পিছে আপোনালোকে নিশ্চয় মন কৰিছে বহুতো পুলিং ষ্টেচনৰ পৰা বহুতো অপ্ৰীতিকৰ ঘটনাৰ বাতৰি বহুত বেছিকৈ প্ৰচাৰ হৈছে আৰু অকণমান ভালদৰে মন কৰিলে দেখিব যে ইয়াত বহুতো মিসকনচেপশ্যন বা ইনফৰমেশ্যনৰ অভাৱত এনেকুৱা নিউজ বেছি প্ৰচাৰ হৈছে। উদাহৰণস্বৰূপে মই কৈছোঁ চাব, আৰু এই ক্ষেত্ৰত মই ভাবোঁ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ যথেষ্ট দায়িত্ব আছে সৰ্বসাধাৰণ মানুহৰ সজাগতাৰ বাবে, ইনফৰমেশ্যনৰ বাবে যাতে বিজ্ঞাপন কমচে কম ছ'চিয়েল মিডিয়াত বা মেইনষ্ট্ৰীম মিডিয়াত প্ৰচাৰ কৰে, তেতিয়া এনেকুৱা ঘটনা কিছুমান অকণমান ৰোধ হ'ব। উদাহৰণস্বৰূপে বহুতো পুলিং ষ্টেচনৰ পৰা এনেকুৱা বাতৰি পায়ে আছোঁ ছ'চিয়েল মিডিয়াত যে বেলেগৰ ভোট বেলেগে দি থৈ গৈছে। পুলিং পাৰ্টিটোৱে যিকোনো প্ৰকাৰে তেওঁলোকক বুজাবলৈ চেষ্টা কৰিছে যে হয় এনেকুৱা ভুল হ'লেও সমাধান আছে, টেণ্ডাৰ ভোটৰ সমাধানটো আছে, কিন্তু ডাঙৰ কথাটো হ'ল পুলিং পাৰ্টিটোক ট্ৰেইনিং দি পঠাই পুলিং পাৰ্টিটোৱে বুজি পাইছে যে এইটো এটা প্ৰব্লেম হৈ গ'ল, কিন্তু ইয়াৰ চলিউশ্যন আমাৰ আছে, ভোটাৰৰ ভোট অথলে নাযায়, তেওঁলোকে টেণ্ডাৰ ভোটত ভোট দিব পাৰিব। কিন্তু তেনেকুৱা এটা ছিটুৱেশ্যনত আমাৰ পাব্লিকে এই টেণ্ডাৰ ভোট কি এইবোৰ বুজি নাপায়, গতিকে তেওঁলোকে হাল্লা কৰিবই ভোট দিব পৰা নাই, মোৰ ভোট বেলেগে কেনেকৈ দিলে, গতিকে তেওঁলোকে ইয়াত দুৰ্নীতি হৈছে কিবা কিবি কৈ ছ'চিয়েল মিডিয়াত ভিডিঅ' প্ৰচাৰ কৰিছে। কিন্তু কথাটো হ'ল টেণ্ডাৰ ভোটৰ যে আমাৰ অপশ্যনটো আছে, এই সমস্যাৰ যে সমাধান এটা আছে, আমাৰ মানুহক যেতিয়া পুলিং পাৰ্টিটোৱে বুজাবলৈ চেষ্টা কৰিব, পাব্লিকে এটাই বুজিব যে পুলিং পাৰ্টিটোৱে নিজৰ দোষ থাকিবৰ বাবে এইবোৰ কৈ আছে, গতিকে মেচিনত ভোট দিবলৈ কিয় নাপাম, এনেকুৱা কিছুমান কথা আহি পৰে। গতিকে সৰ্বসাধাৰণ মানুহক পুলিং ষ্টেচনত কেতিয়াও পুলিং পাৰ্টিয়ে বুজাই শান্ত কৰাব নোৱাৰে এনেকুৱা ছিটুৱেশ্যন হৈ গ'লে। গতিকে ইয়াৰ বাবে মই ভাবোঁ ছ'চিয়েল মিডিয়াত হওক, মেইনষ্ট্ৰীম মিডিয়াত যদি আগতীয়াকৈ সৰ্বসাধাৰণ মানুহৰ ইনফৰমেশ্যনৰ বাবে এনেকুৱা কিছুমান বিজ্ঞাপন প্ৰচাৰ কৰে যে কেতিয়াবা আইডেণ্টিফিকেশ্যনত খেলি মেলি হ'ব পাৰে, আইডেণ্টিফিকেশ্যনত ভুল হৈ বেলেগৰ ভোট বেলেগ কোনোবা ব্যক্তি দি যাব পাৰে, কিন্তু তাৰ সমাধান আমাৰ আছে, টেণ্ডাৰ ভোট দিব পাৰে। কিন্তু এই কথাটো সৰ্বসাধাৰণক আগতীয়াকৈ বুজাব লাগিব, পুলিং ষ্টেচনত পুলিং পাৰ্টিয়ে বুজালে তেওঁলোকে নুবুজে। দ্বিতীয় কথা, আজি এটা নিউজ পালোঁ অলপ আগত যে ডাইৰেক্টলি মোবাইল কেমেৰা লৈ সোমাই গৈছে পুলিং ষ্টেচনৰ ভিতৰত, পুলিং পাৰ্টিটোক ডাইৰেক্টলি কুৱেশ্যন কৰি আছে পাব্লিকে যে 2-3 জনৰ এক্সাম্পল কিবা দি আছে, ভোটাৰ কাৰ্ড নোহোৱাকৈ কেনেকৈ ভোট দিলে। কিন্তু পুলিং পাৰ্টিটোৰ এজনে বাৰে বাৰে ক'বলৈ চেষ্টা কৰি আছে যে প্ৰথমে ভোটাৰ শ্লিপটো লৈ অহাৰ পাছত আমি মাৰ্ক কপিত চেক কৰোঁ, মাৰ্ক কপিত নাম থকাৰ পিছত ডকুমেণ্ট বিচৰা হয়, গতিকে তাৰপিছত, কিন্তু তেওঁৰ কথাখিনি শুনিবই বিচৰা নাই। কথা এটাই যে ভোটাৰ কাৰ্ড নোহোৱাকৈ ভোট কেনেকৈ দিলে। গতিকে কথাটো হ'ল ভোটাৰ কাৰ্ড নহ'লেও যে আমাৰ অন্যান্য ডকুমেণ্ট লৈও ভোট দিব পাৰি যদি মাৰ্ক কপিত নাম আহিছে, সেই কথাটো আমাৰ বহু পাব্লিকে হয়তো বুজি নাপাবও পাৰে। গতিকে এইটো পাব্লিকক দোষ দি লাভ নহ'ব, তেওঁলোকে ভাবিছে ভোটাৰ কাৰ্ড নোহোৱাকৈ তেওঁলোকে গম পায় যে এইজনৰ ভোটাৰ কাৰ্ড নাই, ভোট কেনেকৈ দিব পাৰিলে। গতিকে এই ইনফৰমেশ্যনবিলাক আগতীয়াকৈ যদি জনোৱা নহয়, তেতিয়াহ'লে নিশ্চয় এনেকুৱা সমস্যাবিলাক আগলৈও হৈ থকাৰ চান্স থাকে। গতিকে এই ক্ষেত্ৰত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যেতিয়ালৈকে ষ্টেপ নলয়, তেতিয়ালৈকে আমাৰ পুলিং পাৰ্টিসকলে প্ৰব্লেম ফেচ কৰাটো স্বাভাৱিক পুলিং ষ্টেচনত গৈ। গতিকে এই পুলিং পাৰ্টিটোক কেৱল ট্ৰেইনিং দিলেই নহ'ব, পুলিং পাৰ্টিটোৱে সমস্যা সমাধান কৰিবৰ ক্ষেত্ৰত বহুত অসুবিধা হৈ পৰে পুলিং ষ্টেচনত। তাৰ বাবে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যদি আগতীয়াকৈ কিছুমান ষ্টেপ লয়, তেতিয়াহে মই ভাবোঁ এনেকুৱা কিছুমান সমস্যাৰ সমাধান হ'ব। এই ক্ষেত্ৰত আপোনালোকে কি ভাবে কমেণ্ট বক্সত জনাব। থেংক ইউ।